তিলক দলে ডাঙৰীয়াই কৈছে যে কংগ্ৰেছ চৰকাৰৰ দিনত মিচিং জনজাতিৰ কাৰণে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে এন্নমাগমকো তাত বেগদু কিন্তু তিলক দলে ডাঙৰীয়া কিন্দুচন কিনমাচন 1995 চন্দ প্ৰথম এমএসি হল কংগ্ৰেছ চৰকাৰ বিকা আৰু এৰে এমএসি দেম লাগিমাং আমনা প্ৰতিবাদ মনে কলিদে হৈছে রনোজ পেগু ভুবন পেগু টিএমপিকে নলু অদক Sodia tokka buroli bope dune missing regama se lutas se mayo po memila tatgap to memila kanggap to. Se missing student union lokke migang tilok dole ke kerasok dangne yalo pe agom luna tani sem ngulung missing dirbu legang ngulung missing opun turiar nam legang yampor opo sesang omalok ke Pupo jarpola alke dirbudam bomsunam lagange uyungna missing lokka gidi sipi ten missing youth festival lokka isabam se tanisem lagidung bu isabam madung odok ke bu ngulung missing regam lagang deglik sula ager गर्ने missing tani kirisem turiar monam lagange siksidul manam Odok ke ngulung missing lokke aliai ligadem raijik bondo bidopo jela dune ngulung missing lokke student union TMPK dem bu BJP lokke buroange onggotone emna ludung se tanisok agom sem missing regamanulu okkomna medak ji talek sudangai talek suman komendodik pagdak ji attoka ngulung missing taniye ngulung missing agomdam lu supaye ngulung missing dirbudam bom supaye ngulung missing opundam turiar mopaye se mopuso missing tani ko turadung amna se gene mopuso se baron mopuso okom mopuso ngulung missing regam sem kinmone Missing Youth Festival, Missing Gidi Sipidem, se mopuso turiar mopae. Se mopuso edem turiar moye ngulung taka missing porin kebang Missing Student Union depak. Rasniti de se gene mopuso nguluk ke missing agom dirbu opundem turiar bomae. Ngulu missing taniye doni polo ke aom mange abutani ke aom mange se mopuso edem po lubi supe ngulu taka missing porin ke badok ledulo dungela se mopuso kinmo pae তিলক দলে ডাঙৰীয়াই কৈছে যে কংগ্ৰেছ চৰকাৰৰ দিনত মিচিং জনজাতিৰ কাৰণে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে এন্নমাগমকো তাত বেগদু কিন্তু তিলক দলে ডাঙৰীয়া কিন্দুচন কিনমাচন 1995 চন্দ প্ৰথম এমএসি হল কংগ্ৰেছ চৰকাৰ বিকা আৰু এৰে এমএসি দেম লাগিমাং আমনা প্ৰতিবাদ মনে কলিদে হৈছে রনোজ পেগু ভুবন পেগু টিএমপিকে নলু অদক তার সত্ত্বেও 2006 চন্দ এমএসি দেম 60-40 অনুপাতে অমিল মিলেৰে নলু কামো কৰিছিলে আৰু 2012 চন্দ কংগ্ৰেছ চৰকাৰে এমএসি নিৰ্বাচন প্ৰথম নিৰ্বাচন পাতিকা আৰু 2012 চনৰ পাছৰ পৰা বিজেপি চৰকাৰে এবাৰ অংক নলু এমএসি নিৰ্বাচন পাতিবিতাক দ্বিতীয়বাৰলৈ আজিলৈকে এমএসি ৰে এক বছৰ ইকাও সিললপ পাতিলা আমা তাৰ কাৰণ দক্কন অদক মেইন কাৰণ হৈছে এইবাৰ এমএসি নিৰ্বাচন হোৱাৰ ভয়তহে এদে এমএসি দেম সিললপ নিৰ্বাচন প্ৰক্ৰিয়াৰে পাতিমা বন্ধ লেতাক লগতে আৰু এটা কথা তিলক দলে ডাঙৰীয়াই কৈছে যে কংগ্ৰেছ চৰকাৰৰ দিনত আলিয়াই লিগাঙৰ ৰাজ্যিক বন্দৰ দাবীত প্ৰতিবাদ কৰিব যাওঁতে ধেমাজি থানাত বৰ্তমান সময়লৈকেও কেছ ৰেজিষ্টাৰ হৈ আছে বুলি তেওঁ উল্লেখ কৰিছে মই তিলক দলে ডাঙৰীয়াক অনুৰোধ জনাইছো যে এই সময়ত আপুনি প্ৰতিবাদ কৰাৰ সময়ত কংগ্ৰেছ দলে কেছ দিয়া এই ৰেজিষ্টাৰ কপিটো আপোনাৰ যদি খত আহক আছে আপুনি আমাৰ মিচিং ৰাইজক এই কেছ নাম্বাৰ ৰাজহুৱা কৰিব লাগে
মই জনাত তেনেধৰণৰ একো কেছ ৰেজিষ্টাৰ হোৱা নাই। এনেই মিচিং জনজাতিক, মিচিং ৰাইজক মিছা অভিযোগ দি বুৰ্বক বনাব আপুনি নিবিচাৰিব। এটা কথা ইয়াৰ পৰাই অনুৰোধ কৰিব বিচাৰিছোঁ যে আমাৰ মিচিং ইউথ ফেষ্টিভেলত অসম চৰকাৰে কিমান টকা মিচিং ইউথ ফেষ্টিভেলৰ নামত টকা দিছে আৰু MSCৰ পৰা কিমান টকা তাত ফেষ্টিভেলৰ নামত টকা দিছে আৰু মিচিং ৰাইজৰ দান বৰঙণি কিমান উঠিছে, এইকেইটাৰ হিচাপ আপুনি ৰাজহুৱা কৰক। ধন্যবাদ।